নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে ডেষ্টিনি জাৰ্নিলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 19 মে 2024 দেওবাৰ। অসমীয়া লেখে জেঠৰ আজি 5 দিন। আজি সূৰ্যোদয় পুৱা 4:37 আৰু সূৰ্যাস্ত হ'ব 5:57 সন্ধিয়া। আজি তিথি হ'ল শুক্লা একাদশী তিথি, নক্ষত্ৰ হস্তা, যোগ বৰ্জযোগ আৰু বৃষ্টিকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁ ৰাশি হ'ব কন্যা ৰাশি, আৰু যদি আদ্য ঋতু হয় 15 দিনীয়া বৈশ্যাযোগ হ'ব। বন্ধুসকল, পুৱাৰ ৰাশিফল জনোৱাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। ফেচবুকত যদি চাই আছে আমাৰ এই ভিডিঅ' তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজি সম্পৰ্কীয় ভিডিঅ'সমূহ আপোনাৰ মোবাইলত সহজে পায়। বন্ধুসকল, এতিয়া জনাব বিচাৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। 12টা ৰাশি আছে, কোনকেইটা ৰাশিৰ কাৰণে আজি শুভ, কোনকেইটা ৰাশিৰ কাৰণে অশুভ, আপোনাক সকলো জনাম। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ দিন। আপুনি নতুন কাম আৰম্ভ কৰিম বুলি যদি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ হ'ব। আৰ্থিক দিশ, ব্যৱসায় দিশ সকলোতে আপোনাৰ পজিটিভ থাকিব। আপোনাৰ অপৰচুনিটি বৃদ্ধি পাব, অৰ্থাৎ আজি আপোনাৰ ক্ষেত্ৰত ভাল এটা পৰিৱেশ সৃষ্টি হ'ব, য'ত আপোনাৰ আন মানুহে কিবা এটা অপৰচুনিটি আগবঢ়াব যিটো আপোনাৰ কাৰণে জীৱনৰ আটাইতকৈ ভাল হ'ব। গতিকে আজি আপোনাক যদি কোনোবাই পৰামৰ্শ আগবঢ়ায় তেনেহ'লে আপুনি সেই পৰামৰ্শ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ কাৰণে কৰ্মস্থানত আপোনাৰ মান সন্মানৰ যুগ সৃষ্টি হ'ব। আপোনাৰ কথা আন মানুহে আজি গুৰুত্ব সহকাৰে ল'ব। আপোনাৰ স্বাস্থ্য উন্নত হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য আজি ভালে থাকিব। নতুন কাম যদি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটোত কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যিমানে বিপদ বিঘিনি যেনেকুৱাই নহওক, আপুনি আজি হেলাৰ ৰঙে আগবাঢ়িব পৰাকৈ আপোনাৰ ক্ষমতা আছে আৰু তাগত আছে। গতিকে কোনো কাম আপুনি আজি আধৰুৱাকৈ নেৰিব। আপোনাৰ এই কামে আপোনাক জীৱনটো খুব সুন্দৰ কৰি তুলিব। আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ পৰিয়ালৰ পৰা আপুনি সাংঘাতিকভাৱে আজি ছাপোৰ্ট পাব। আপুনি বন্ধুবৰ্গৰ পৰা সহায় পাব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজি ব্যৱসায়িকভাৱে তেওঁলোকক সফল হোৱাৰ দিন। আজি মান সন্মান লাভ কৰাৰ যুগ। যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত আজি কৰ্মস্থান উন্নতৰ যুগ থাকে। তেওঁলোকৰ উচ্চতম মহলৰ ক্ষেত্ৰত তেওঁলোকৰ আজি ভাল সম্পৰ্ক এটা গঢ়ি উঠিব, যাৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যত দিনটো সুন্দৰ হ'ব। আজিৰ দিনটো যদি আপুনি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটোত আৰম্ভ কৰিব পাৰে বিনা দ্বিধাই। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি অলপ কষ্ট প্ৰয়োজনতকৈ বেছি কৰিব লাগিব। আপোনাৰ হাতত অপৰচুনিটি আছে, আপুনি এলাহ কৰিলে আজি নচলিব। আজিৰ দিনটোত আপুনি অলপ স্বাস্থ্যত গুৰুত্ব দিব। বিশেষকৈ সন্তান আৰু পিতৃ মাতৃৰ সকলোৰে ক্ষেত্ৰতে, অৰ্থাৎ পৰিয়ালৰ ক্ষেত্ৰত আজি চেষ্টা অব্যাহত ৰাখিব যাতে তেওঁলোকৰ স্বাস্থ্য ভালে থাকে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নহয়। আজি আপোনাৰ কষ্ট বহুত বেছি হ'ব। ঘৰৰ সকলো সমস্যাৰ দায়িত্ব, ব্যৱসায়িক প্ৰতিষ্ঠানৰ সকলো দায়িত্ব আপোনাৰ কান্ধত আজি প্ৰয়োজনতকৈ বেছি পৰিব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশটো যদি মন কৰে তেনেহ'লে আপোনাৰ টকা লোকচান হোৱাৰ সম্ভাৱনা থাকে। আপুনি কাৰোবাক টকা ধাৰলৈ দিয়াৰ আগতে এবাৰ নহয় দুবাৰ ভাবিবলৈ যত্ন কৰিব, যাতে আপোনাৰ সেই পইচা ঘূৰাই পায় পুনৰ। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যিসকলে প্ৰেম প্ৰীতি বিবাহ এইবিলাকৰ এটা সম্বন্ধ কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো উন্নতৰ যুগ। আৰু তেওঁলোকৰ আটাইতকৈ ভাল দিশ এইটোৱে যে তেওঁলোকৰ ক্ষেত্ৰত মাতৃৰ স্বাস্থ্য আজি আটাইতকৈ ভাল থাকিব। অৰ্থাৎ মাতৃৰ আশীৰ্বাদ ল'বলৈ যত্ন কৰিব। আজি তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ দিন। নতুন কাম আৰম্ভণি কৰিম যদি ভাবিছে তেনেহ'লে কৰিব পাৰে বিনা দ্বিধাই। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি আপোনাৰ প্ৰেম প্ৰীতি এইবিলাকত বিফল হ'ব। আপুনি খুব অন্তৰত দুখ পাব। আপোনাৰ কথাই কাৰোবাক বিন্ধিব, অৰ্থাৎ কোনোবাই আপোনাৰ কথাত কষ্ট পাব। টকা পইচাৰ কথাটো নকওঁ, আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নহয়। আনকি নালাগে আপুনি য'ত কাম কৰি আছে, যি প্ৰতিষ্ঠানত কাম কৰি আছে সেই প্ৰতিষ্ঠানৰ ব্যক্তিসকলৰ লগত আজি এটা সুসম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰিব, অন্যথা তেওঁলোকে আপোনাক বেয়া পাব। আৰু নতুন যদি কাম কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপুনি নকৰিব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি আপোনাৰ মান সন্মান লোকচান হোৱাৰ দিন, কাৰণ আপোনাৰ পিছত
আন মানুহে আপোনাক বদনাম কৰাৰ দিন পৰিছে আজি আপোনাৰ যদি সন্তান পঢ়া শুনা বা তেওঁলোকৰ স্বাস্থ্যত অলপ গুৰুত্ব দিবলৈ যত্ন কৰিব যাতে তেওঁলোকে ফাঁকিবাজ কৰিব নোৱাৰে যদি অৰ্থাৎ সন্তানক গুৰুত্ব দিব যদি আপোনাৰ মকৰ ৰাশি আপুনি এলাহ নকৰিব আপোনাৰ কাষত বহুত অপৰচুনিটি আছে চেষ্টা কৰিলে আপুনি সকলো সম্ভৱ কৰি তুলিব পাৰিব আজিৰ দিনটোত গতিকে আপুনি সৰু সৰু কথা কামবিলাকত যাতে আপোনাৰ মুখৰ কথাই সমস্যা সৃষ্টি নকৰে সেই কথাও মন কৰিব অৰ্থাৎ আপোনাৰ কথাবিলাকে কাৰোবাক সমস্যাত পেলাব পাৰে আপোনাৰ যদি কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন আপুনি দুইকো লক্ষ্য কৰি কাম কৰিলে আৰু ভাল হ'ব অৰ্থাৎ সমস্যা সন্মুখত থকাৰ পিছতো আপুনি জয়ী হ'ব পাৰিব যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটোত সকলো ক্ষেত্ৰতে আপোনাৰ কাৰণে ভাল দিন আপোনাৰ মান সন্মান বৃদ্ধি পাব আপোনাৰ যিকোনো কাম আজি সফল হোৱাৰ সম্ভাৱনা থাকে নতুন কাম কৰিব পাৰে আজিৰ দিনটো